ইমান ধুনীয়াকৈ মোক বদনামি কৰাৰ সুবিধা এটা পাইছিলি তই ভালকৈ বদনামি কৰিবহে লাগিছিলে না বদনামি কৰিছোঁ চা এইবিলাক কেছত সদায় ব্ৰেইনৰ পৰা ধৰিব লাগে তেতিয়াহ'লে মই ধুনীয়া আৰম্ভ কৰিছোঁ মই বিয়েনৰ পৰাই আৰম্ভ কৰিছোঁ কৰিছতো মই খালি মানে ব্ৰেইনটো বেয়া বুলি কোৱা নাই মই কৈছোঁ ব্ৰেইনটো ঢিলা মানে চেয়া পাগল এইটো লগতে ছোৱালী পাগলটো নকলি কিয় সেইটো কৈছোঁ কৈছ এই বঢ়িয়া 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 ধুনীয়া মোৰ মানে আৰম্ভণিটো ধুনীয়া হৈছে কৃষ্ণ এই গৰু ছোৱালী পাগল বুলি যে কলি ছোৱালীকেইজনীৰ নামটো নকলি কিয় ছোৱালীৰ নাম কৈছোঁ নেহা নামটো কলিতো কেটেকালৈকে কৈছোঁ বঢ়িয়া এইবাৰ যদি তই লগ পাৱ তই কবি মই মানুহটো একদম জঘন্য মই মানুহক মাৰো কাটো মুঠতে বদনামি কৰি দে মোক এইবাৰ সেইবাৰটো বাদ দিয়ক এইবাৰ লগ পাতো চব কৈয়ে দিলোঁ কলি খালি অকণ কমাই কৈছোঁ বঢ়িয়া আপুনি মানুহ কামুৰে হয় নেকি সেইটোহে কৈছে এয়াহে আমাৰ বদনামি কৰা ল'ৰা চা সেইফালে ক'লে ব'লক আহ